বাপ্পা ঐ পূজা লাগিছোঁ গাইছ ভগৱান খাইছে দে আৰু জীৱন তো হে গাইছ তো মানে সকলোকে মানে গাইছ কি ক'ম আৰু মোৰ এটা নতুন মানে ফ্ৰেছ ভিডিঅ'লৈ এটা স্বাগতম জনাইছোঁ গোটেইকে তো আহেক ভিডিঅ' এটা চাই এইখিনিয়ে ক'ম তো বৰ্তমান মানে আজিৰ ভিডিঅ'টা মই এতিয়াই ক'ম যে আজিৰ ভিডিঅ'টা একো ধামাকা নহয় এটা নৰ্মেল ভ্লগ যিহেতু চবে কৈ থকা যে ভাই ভ্লগ লাগে মই দিবা চেষ্টা কৰোঁ যদিও নৰং ধৰতো সময় নাপাওঁ তো সেইকাৰণে এটা সৰুকৈ মানে ঘৰত আজি কি কৰোঁ কি নকৰোঁ সেইটাৰে মানে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ তো সেইটাই ক'ম আৰু সেইখিনিয়ে ক'ম ভিডিঅ'ত আজি সেয়ে হ'ব আৰু একচুৱেলি গাইছ মই এইবাৰ কৰিব যাম কি মানে যিহেতু বেহৰ খেতি আছে সৰিয়হ খেতি তো সৰিয়হ খেতিত বোলে ঔষধ দিয়ে ঔষধ দিব লাগে বোলে ঔষধ দিব যাম আৰু গমে পায় যিহেতু গাঁৱৰ মানুহ কাৰণেতো মানে কি আৰু মানে খেতিটো থাক পায় তো চবে গম পায় তো সেইকাৰণে তোমাৰ খেতিৰ কাম কানিও মানে কৰিব লাগে কাম কাজগিলা সেইকাৰণে যাওঁ এইবাৰ বেহৰত ঔষধ চকুত দিওঁ তুমিও চাই থাক ভিডিঅ'টা শেষলৈকে আৰু গাইছ শেষলৈকে চাবি আৰু এলাই কওঁ যে ভিডিঅ'টা লাইক কৰি দিবি আৰু মানে শ্বেয়াৰ কৰবি যাতে মানে নতুন আমাৰ ফেমিলি মেম্বাৰ আহি থাকে যাতে আৰু ৰাইজে ছাবস্ক্ৰাইব কৰা নাই গাইছ ছাবস্ক্ৰাইব কৰি দিবি আৰু বেহৰত ঔষধটা দিবৰ কাৰণে গাইছে এতিয়া ৰেডি কৰা হৈছে মিহিলা হৈ আছে তো টেংকিৰ দ্বাৰা ঔষধটা দিম তো পাথাৰত যাওঁ ঔষধ দিওঁ সেয়ে আৰু তো মানে গাইছ আমি মানে ফাইনেলি পাথাৰত আহিলোঁ আৰু পাথাৰ বুলি ক'ব লাগিলে একচুৱেলি পাথাৰখন যেনিবা ঘৰৰ পৰা দূৰত নহয় এতিয়া ঘৰটা তো লগতে পাথাৰৰ লগতে মানে ঘৰৰ লগতে পাথাৰ তো এইবিলাক দেখাব পাৰা চব মানে বেহৰৰ খেতি আৰু লগতে ইফালে আছে আলু আছে মটৰ নাই গাইছ আলু আছে মটৰ আছে গাইছ আলু মটৰ মাকৈ নহৰু এইগিলা চব আছে তো আৰু মানে কি হ'ল গাইছ মই অলপমান টাইম ৰেষ্ট লৈ আছোঁ যেনিবা মানে দাদা এটাই আৰু টেংকি আনবা গৈছে যিহেতু ঔষধ দিয়া টেংকি এটাই তো সেই দাদা একেলাই দিব ঔষধ কৈছোঁ না গাইছ মানে যিহেতু মাটিও ভালেখিনি আৰু আমাৰ মানে এলা দেউতা বা জেঠাউনা চাকৰি কৰিছিল যদিও মানে আগৰ পৰা খেতি কৰা মানুহটো সেইকাৰণে মানে মাটি জাতি ভালেখিনি আছে আৰু খেতিও মানে বহুতখিনিয়ে কৰা খায় যিহেতু আটা শুনো আমাৰ বহুত মানে আটা জেঠা মানে খেতিয়ে কৰিছিল তো সেইকাৰণে মানে খেতিৰ হেৰিটা বহুত আছে আৰু যাং এইবাৰ কি হয় কিমান দূৰ দিব পাৰোঁ কিমান দূৰ নৰোঁ একচুৱেলি মানে গোটেই নেদওঁ গাইছ কিন্তু তথাপিও আৰু তোমাক মই আগতে কৈছোঁ যে ভিডিঅ'টা ইমান এটা ধামাকেদাৰ ভিডিঅ' নহয় আজি হয় সঁচা এনেই মই ঘৰতে আজি কি কৰিম কি নকৰিম সেইখিনিকে দেখুৱাম বুলি ভাবছোঁ আৰু কাৰণ যিহেতু বহুত দিনৰ ভ্লগ দিবা পৰা নাই আৰু আশা যাতে যি দুই এটা ভ্লগ পোৱা সেইখিনিতে যাতে ভালেখিনি তুমি মৰম চৰম দিয়া তোমাৰ ছাপৰ্টত আজি বহুত দূৰ আগুৱাইছোঁ আৰু এনেকৈ সদায় ছাপৰ্ট কৰি থাকবি সেইটাই আশা কৰোঁ নে কি কোৱা গাইছ তো সেইখিনি আশা আৰু গাইছ আৰু এইগিলা চব বেহৰ গাইছ চব আমাৰ সেই মানে এইখিনি যিমান দূৰ বেহৰ আছে চবখিনি মানে আমাৰে বেহৰ আৰু আছে পাথাৰত বহুতটা খেতি কৰিছে তো কৰাই খায় যিহেতু 12 মাহে মানে খেতি এটা থাকেই আৰু ধান চান কটাৰ পাছত বেহৰ থেহৰ মাকৈ ঠাকৈ হয় আৰু বাৰিষা কালত হয় ধান মানে সেইখিনিয়ে আৰু গাইছ তো গাইছ একচুৱেলি মানে কি হ'ল অলপমান উল্টা থকা নিচিনা হৈ গ'ল তো দাদাই কৈছে খালি বেহৰত ঔষধ দিম বুলি কিন্তু মানে মই ভাবিছিলোঁ ঘৰৰ ওচৰত সেইখিনি দিব বোধ হয় কিন্তু ঘৰৰ ওচৰত নহয় অলপমান দূৰতে হ'ল এইবাৰ আহি মইতো তো এইবাৰ অলপমান মানে মেইন পাথাৰৰ মাজতে হ'ল দেচোন দে তো এইবাৰ কি হয় চাং টেংকিটো আনবা গৈছে এনে ঔষধ দিবাই লাগব যিহেতু দিম বুলি আহিছোঁ তো দিওঁ আৰু এইবাৰ একদম কষ্ট মষ্টকে হয় নহয় গাইছ তো অলপ চলপ কষ্ট কৰিব লাগে কষ্ট কৰা শৰীৰৰ কাৰণে ভাল নহ'লে বহুত মানে বেমাৰ পাতি আগুৰি ধৰে আৰু কি ক'ম আৰু গাইছ সেইখিনিয়ে ক'ম আৰু কষ্ট কৰবি অলপ এনেকৈ মানে খাই দিয়ে গাঁৱৰ নিচিনাকৈ দিবলৈ যাবি মৰবি বেমাৰত মৰি যাবি অলপমান কষ্ট কৰিব লাগে এটা আমাৰ খেতি চেতি কাম চাম আছে কাৰণে আমি খেতি চেতিত কাম চাম কৰোঁ কষ্ট কিন্তু মই যাক মানে কৈছোঁ কি যাৰ খেতি চেতি মানে নকৰা তথাপিও অলপমান ঘৰৰ কামকেইটা কৰি থাকবি নহ'লে পাছত যাই মানে বয়স হ'লে কষ্ট হ'ব নোৱাৰে গম পাইছে না যিখিনি মানে মোৰ বয়সত বা মোতকৈ অলপমান ডাঙৰ বা সৰু অলপ চলপ হ'লেও কষ্ট কৰিব লাগে তেতিয়াহে আমাৰ শৰীৰগিলা মানে একদম তন্দুৰুস্ত থাকে সেইকাৰণে অলপ চলপ কষ্ট কৰবি এই দাদা ঔষধ মাৰি আছে ময়ো মাৰিম অলপমান টাইম পাছত তো টেংকি আনবা গৈছে তো টেংকিটা আনলি ময়ো ঔষধটা মাৰিম আৰু কেইটা বজালৈকে মাৰিব পাৰোঁ চাওঁ বাৰু বৰ্তমান টাইম আইডিয়া 11টা 11:30 মান হ'ল নেকি কি জানি মই এটা আইডিয়াত কৈছোঁ মই টাইমটা চাওঁ নাই তো সেয়ে আৰু চাই থাক তো টেংকিটা আহি পাল তো দুটা টেংকি হ'ল তো এইবাৰ দাদা আৰু মই দুজনে ঔষধটা দিম আৰু না কি গাইছ তো মানে গাইছ ময়ো পূৰা একদম টেংকি চেংকি লৈ ৰেডি পূৰা ঔষধ দি আছোঁ দেখাব পাৰা সেই বেহৰ মানে আৰু গাইছ কি হ'ব মই হয়তো মানে স্প্ৰে মাৰি ঔষধ দিবা নৰিম মানে ভিডিঅ' দিবা নৰিম কাৰণ কি ভিডিঅ'টা বনাব নৰিম কাৰণ কি মোৰ দুখনত ইউজ হৈ থাকব এখন পাম্প মাৰি থাকব লাগিব এখন স্প্ৰে দি থাকব লাগিব এনেকৈ দি থাকোঁ কিমান দূৰ পাৰোঁ আৰু ভিডিঅ'ত তাতে শেষত এনেও গমেই পাই যাবি হয় না তো ঔষধখিনি দি লওঁ দেচোন দে অলপমান ঔষধ দিম আৰু তোমালোকৰ কথা পাতিম হয় নহয় গাইছ তো ঔষধখিনি দিওঁ দে অলপমান নহয় দে তো গাইছ ফাইনেলি মানে মোৰ এটা টেংকি চেচ পাল দিয়া এইবাৰ আৰু ঔষধ গলাব লাগিব আৰু দিবা লাগিব তো বেছি নাই যেনিবা আৰু তো অলপমান আছে আৰু তো সেইখিনি দিওঁ
মানে আধাতকৈ বেছি হোৱা বুলিয়ে ক'ব পাৰে দেচোন, আধা হৈছে, আধাতকৈ বেছি হৈ গ'ল যিখিনি দিবা আহিছিলোঁ। তো ঔষধ গলাই লওঁ, সেই দাদা দি আছে, ময়ো দি আছোঁ, তো দুজনে দি আছোঁ। আৰু সেই এটা আছে মোবাইল টিপি, যাৰ নেকি কোনো কাম নাই, অকৰ্মণ্য। এই অকৰ্মান্য হ'লে জীৱনত একো নহ'ব দে, ময়ো তাই কৈছোঁ। জীৱনত কিবাকে হ'লেও চলিব পৰাকৈ অলপ হ'লেও কৰ্মৰ মানুহ হ'বা চেষ্টা কৰবি, সেইখিনিয়ে আৰু তোমাক মানে নিজৰ ফেমিলি বুলি মোৰ ছাবস্ক্ৰাইবাৰখিনি ক'লোঁ যে নিজৰ ফেমিলি বুলি তোমাক এইখিনি মই মানে উপদেশ বুলিও হ'ব পাৰা, ৰিকুৱেষ্ট বুলিও হ'ব পাৰা যে কৰ্মৰ যোগ্য হওক গাইছ। অকৰ্মান্য হ'লে এই দুনিয়াত চলিব নোৱাৰিবি, একদম সঁচা কথা। মানে অলপ চলপ মটিভেশ্যন দিব চেষ্টা কৰিলোঁ দেচোন দে, মানে এনেহেন কথা দেচোন দে। আৰু ফাইনেলি আমাৰ ঘৰৰ মানে দূৰৰখিনি দিয়া হ'ল, এতিয়া ওচৰত আছে অলপমান, সেই ওচৰৰখিনি দিম। আৰু সেইখিনি দি মানে আজি সমাপ্ত হ'ব আৰু দিয়া, আৰু ভিডিঅ'টা মই সমাপ্ত কৰিম আৰু গাইছ। পুৰা কান্ধৰ চান্ধৰ একদম বি উঠি গৈছে, পুৰা একদম পানী টেংকি দাঙি ঔষধ দিয়া গাইছ। বহুত কষ্ট আছে দেই এইগিলা, ইমান মানুহে ভাববা পাৰে। মই তোমাকো কওঁ সেইকাৰণে যে তোমাৰ যদি বাপ চাপ গিলাই খেতি কৰিছে, খেতি কৰা ইমান সহজ কথা নহয়, গম পাইছে না, বহুত কষ্ট আছে। গতিকে খেতিয়কগিলাৰো মানে ৰেচপেক্ট কৰিব লাগে। চ' এইখিনিয়ে ক'ম আৰু বহুত মানে বহুত কষ্ট হয় দে। ত' হ'ল দে ফাইনেলি মোৰ ইয়াতে দূৰৰখিনি হ'ল, এইবাৰ ঘৰৰ ওচৰৰখিনি যাওঁ, যাই কিনে ঘৰৰ ওচৰৰখনে দিয়ে গাইছ। ভিডিঅ' সমাপ্ত, মোৰ কামো সমাপ্ত। কৃষ্ণ। তো গাইছ মানে এইবাৰ আৰু ঘৰত আহি কিনে নতুনকৈ পানী টেংকিটা লৈ আৰু যাবা ওলালোঁ পাথাৰত। কৈছোঁ না, এইবাৰ ঘৰৰ ওচৰৰখিনি অলপমান আছে, সেইখিনি দিম। বাপ্পা ঐ পূজা লাগিছোঁ গাইছ। ভগৱান খাইছে দে আৰু জীৱন। তো গাইছ ফাইনেলি মানে মোৰ হ'ল গোটেই দিয়া কমপ্লিট, একদম পুৰা একদম চব চেছ কৰি দিলোঁ ঔষধ চকুত দি। আৰু মানে গাইছ যিহেতু চবে কৈ থকা ভিডিঅ' লাগে সেইকাৰণে মানে আজি এটা এনেই নৰ্মেল সাধাৰণ ভিডিঅ' দে, একদম সাধাৰণ ভিডিঅ' গাইছ মই বনালোঁ। আৰু নাজানো ভিডিঅ'টা কেনেকা হ'ল, তো ভাল পালেও বেয়া পালেও গাইছ লাইক ঠাইক কৰবি আৰু শ্বেয়াৰ কৰবি গাইছ ভিডিঅ'গিলা, যাতে আমাৰ চেনেলটা নতুন মেম্বাৰ আহি পায় সোনকালে। সেইকাৰণে কওঁ আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিবি। আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক আছে, তাতেও যাই ফ'ল' কৰবি, মোৰ আপডেট চাপডেটগিলা তাতেও পাই থাকবি। তো আৰু কি ক'ম আৰু গাইছ, বহুত ভাল লাগছে, একদম পুৰা ফুল টায়াৰ্ড হৈ গৈছোঁ। তো গাইছ আজিলৈ মানে বাই বাই।